Hello everyone, welcome back to my another mini vlog. আজি আমি যাব ওলাইছো এমষ্টাৰডামৰ পৰা ছুইজাৰলেণ্ড আৰু ছুইজাৰলেণ্ডৰ এটা জেগাত আমি থাকিছো যাৰ নাম হৈছে লুচাৰ্ন আৰু এমষ্টাৰডামৰ পৰা ছুইজাৰলেণ্ডৰ জাৰ্নিটো আমাৰ বহুত দীঘল আছিলে মানে আমি ৰুম পাওঁতে মানে ৰাতি হৈ গ'ল আৰু এয়া আহি পালো আমাৰ ৰুমটো বহুত ধুনীয়া আছিলে লগত কিচেনো আছিলে মানে ইমানহে ৰাতি হৈ গ'ল দেন এনেই আৰু সৰুকৈ ডিনাৰ এটা কৰিলোঁ দেন মৰ্ণিং আমি এনেই অলপ গ্ৰচাৰী শ্বপিং কৰিলোঁ যিহেতু কিচেনো পাই গৈছোঁ আমি লগতে আৰু সেইফালে নিজে বিলিং কৰি লৈছোঁ আৰু দেন ৰুমলৈ বস্তুবোৰ আনি আৰু ভাবিলোঁ ঘৰতে ব্ৰেকফাষ্ট বনাই লওঁ খাই মেলি ওলাম আৰু ফুৰিবলৈ দেন দুইটাই মানে ব্ৰেকফাষ্ট কৰি ওলালোঁ আমি গ্ৰিণ্ডেল ৱৰ্ল্ডলৈ সেইখন মানে বহুত ধুনীয়া ঠাই বুলি আমি ইউটিউবত চাইছিলোঁ কিন্তু সঁচাকৈ ৰিয়েলত বহুতে ধুনীয়া ইমান ধুনীয়া আছিলে তাত আৰু যোৱাৰ মানে বাটটোও ইমান ধুনীয়া মানে এটা জেগা মানে বহুত ধুনীয়া সঁচাকৈ ছুইজাৰলেণ্ডখন মানে সঁচাকৈ ড্ৰিম লেণ্ড বুলি ক'ব পাৰি আৰু এনেও ছুইজাৰলেণ্ডখন কুইন অফ মাউণ্টেইনছ বুলি কয় ভিডিঅ' চাই